নমস্কাৰ, মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া দানা দি বনাবৰ বাবে কচু কাটি লৈছোঁ। এই দুটা বাকেটত এনেকৈ কচু কাটি লৈছোঁ। দানা এনেকৈ বনাই দি আছোঁ, লোকেল কচু দি মিনি। এয়া কাটি কুটি হৈ গ'ল। কাটি কুটি হৈ এনেকৈ জুইত দি দিছোঁ। এইটো দামত ভৰ্তি হৈ গ'ল, অলপমান দাঁতিত থৈ দিছোঁ। এয়া চক, আমাৰ পথাৰ সজালে ধৰিলে আৰু দেই। এয়া ধান খেতিবোৰ, এই গোটেইবোৰ আমাৰ নহয়, বেলেগৰো আছে। পথাৰখন চক, ইমান ধুনীয়া পৰিৱেশ। হয়, দূৰত পাহাৰ এখন আছে। ইমান সুন্দৰ পৰিৱেশ হৈছে। বন্ধুসকল, এয়া দুপৰীয়া সময়ত অকণমান তাইক ঘাঁহ দি দিছোঁ। মাকজনী অলপ ক্ষীণাই গৈছে। এয়া পোৱালিকেইটা চক, বহুত দিন ভিডিঅ' দিয়া নাই। এনেকুৱা হেল্ডি পোৱালি, সুস্থ সবল পোৱালি লাগে যদি মোৰ লগত কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দি দিম মই। চক, আজি 11 নম্বৰ দিন। সিহঁতৰ বডি ষ্ট্ৰাকচাৰ চক, আপোনালোকে গাৰ গঠন চক, সকলো হেল্ডি হয়। এয়া মাকৰ লগত ঘাঁহ খাবলৈ আহে। মাকজনী ক্ষীণাইছে দেই অলপ। দানাটো দিছোঁ যদিও ভালদৰে তেও ক্ষীণাইছে অলপ। এইবোৰ পোৱালি চক, ফিটনেছ চক তাহাঁতৰ। পানী ঢালি দিলোঁ তেহেঁতৰ গাত অলপ, সেইকাৰণে বোকা লাগি আছে অলপ। যদি কাৰোবাক আমাৰ গৌৰীসাগৰ, শিৱসাগৰ ওচৰৰ কাৰোবাক যদি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ শিৱসাগৰ জিলাত হয়। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ হয়। বেছি নাই, 9টা পোৱালিৰ 5টা বুক হৈ আছে, আৰু নাই আৰু দুটামান আছে। এয়া চক, কিমান হেল্ডি পোৱালি হয়। চক এইজনী ফিমেল হয়, তাইৰ গাৰ গঠন চক। পুৰা পেটুৱা পেটুৱা হৈ গৈছে। এইজনী ফিমেল পোৱালি, বেছি দিন হোৱা নাই, 11 দিন 10 দিন হৈছে আজি। মই দামো বেছি কোৱা নাই, সেইবাবে বুক হৈছে আৰু। মুখে মানুহে ধেৰ কৈ দিছে, কিন্তু যোনে গুৰুত্ব সহকাৰে মোক কৈছে, তেওঁলোকৰ বুকিংটোহে মই কনফাৰ্ম বুলি লৈছোঁ। যদি মোৰ এই চেনেলটোত কোনোবা নতুনকৈ আহিছে, চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবটো কৰি দিয়ক। সোনকালে 1K কৰি দিয়ক, আৰু 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। তেতিয়া ভিডিঅ' বনাবলৈ আমাৰ গাঁৱতো ডাঙৰ ডাঙৰ ফাৰ্ম দুখনমান আছে, তাতো ভিজিট কৰিম।